হেল্ল' ফ্ৰেণ্ডসকল, ৱেলকাম টু মাই কিটচেন চেনেল। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেৰেলীয়ান ষ্টাইলৰ বন্ধাকবিৰ চব্জি। গতিকে আহক আমি চব্জি বনোৱাৰ তৈয়াৰী কৰোঁ। সখীসকল, কেৰেলা ষ্টাইলৰ বন্ধাকবি চব্জি বনাবলৈ আমাক লাগিব বন্ধাকবি, এয়া ৰুকি লোৱা নাৰিকল, আৰু এয়া হৈছে নৰসিংহ পাত, নিমখ, হালধি, সৰিয়হ গুটি, আৰু এয়া হৈছে ধোৱা মাটি দাইল, পিঁয়াজ এটা আৰু গ্ৰীণ চিলি। এতিয়া আমি পিঁয়াজটো আৰু কবিখিনি সৰু সৰুকৈ কাটি ল'ম মিহিকৈ। এয়া বন্ধাকবিখিনি মিহি মিহিকৈ কাটি লৈছোঁ। এয়া চব্জি বনাবৰ কাৰণে গেছটো আমি কেৰাহীটো কাটি লৈছোঁ। এতিয়া ইয়াত আমি অলপ অইল দিম। অইলখিনি গৰম হোৱাৰ পিছত আমি ইয়াত সৰিয়হ গুটিকেইটা দিম। এইকেইটা অলপ ফুটিব দিম তেলত। এতিয়া আমি ইয়াত ধোৱা মাটি দাইলখিনি দি দিম। মাটি দাইলখিনি দিয়াৰ পিছত আমি এইখিনি অলপমান ফ্ৰাই কৰিম। এয়া দেখিছে মাটি দাইলখিনি তেলত ইতিমধ্যে ফুটিছে। আমি এতিয়া ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিম, আৰু তাৰ লগে লগে আমি জলকীয়া আৰু এয়া নৰসিংহ পাতখিনি দি দিম। এই সকলোখিনি দিয়াৰ পিছত আমি এইখিনি ভালদৰে তেলত ফ্ৰাই কৰিম। পিঁয়াজখিনি অলপমান ভাজি লোৱাৰ পিছত ইয়াত আমি এই হালধিখিনি মিক্স কৰি দিম। পিঁয়াজখিনি হালধিখিনি ভালদৰে মিক্স কৰিব, আৰু তাৰ হালধিৰ গোন্ধটো নোযোৱালৈকে ফ্ৰাই কৰিব। ইতিমধ্যে পিঁয়াজখিনি ভালদৰে সিজিছে, আৰু ইয়াৰ হালধিৰ গোন্ধটো গৈছে, কেঁচা হালধিৰ গোন্ধটো। এতিয়া ইয়াত আমি এই কাটি থোৱা কবিখিনি দি দিম, আৰু পিঁয়াজখিনিৰ লগত ভালদৰে মিক্স হ'ব দিব। এইখিনি ভালদৰে মিক্স কৰাৰ পিছত আমি ইয়াত 2 মিনিটৰ কাৰণে ঢাকনখন লগাই দিম। 2 মিনিট হোৱাৰ পিছত ঢাকনখন খুলি ইয়াত আমি নিমখ দিম। সখীসকল, এটা কথা মন কৰিব, নিমখৰ জোখটো আপোনালোকৰ আন্দাজমতে দিব। এতিয়া মই ইয়াত এফাল বন্ধাকবি লৈছোঁ কাৰণে ইয়াত এচামুচ নিমখ দিছোঁ, কাৰণ নিমখৰ জোখটো যদি কম বেছি হয় তেতিয়াহ'লেও চব্জিখিনি খাবলৈ অলপ বেয়া লাগে। এতিয়া নিমখখিনি ভালদৰে মিক্স কৰি কবিখিনি সিজিবৰ কাৰণে ঢাকন মাৰি দিব। 5 মিনিটৰ কাৰণে ঢাকন দি ৰাখিব, তাৰপিছত লৰাই দিব। সখীসকল, চব্জিখিনি মাজে মাজে লৰাই থাকিব। এটা কথা মন কৰিব যে কেৰাহীত লাগি নধৰে। কবিখিনি ইতিমধ্যে আধা সিজা হৈছে। যেতিয়ালৈকে নিসিজে লৰাই থাকিব আৰু ভালদৰে সিজিব দিব। এয়া কবিখিনি আমাৰ ইতিমধ্যে সিজিলে। ইয়াত এতিয়া আমি এয়া
গুড়ি কৰি থোৱা নাৰিকলখিনি মিক্স কৰি দিম। এয়া নাৰিকলখিনি ভালদৰে মিক্স কৰাৰ পাছত এতিয়া আমি 3 মিনিটৰ কাৰণে ঢাকোন লগাই দিম। এয়া ইতিমধ্যে নাৰিকলখিনি সিজি গ'ল। এতিয়া আমি গেছটো অফ কৰি 1 মিনিট সময় ঢাকোন লগাই থ'ম। অকল এয়া আমাৰ কেৰেলা ষ্টাইলৰ নাৰিকল দিয়া বন্ধাকবি চব্জি ইতিমধ্যে ৰেডি হৈ গৈছে। চব্জিখিনি দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ সিমানেই সোৱাদ হয়। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব। আজিলৈ ইমানেই। নমস্কাৰ।